নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি শনিবাৰ অৰ্থাৎ 30 নৱেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশি। আজি আপোনাৰ বাধাৰ যোগ আছে, আজি আপোনাৰ অনিদ্ৰাৰ যোগ আছে, আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে, আজি আপোনাৰ স্বাস্থ্য হানিৰ যোগ আছে, আজি আপোনাৰ নানা ধৰণে ক্ষতিৰ যোগ আছে, আজি আপোনাৰ বন্ধুৰ সৈতে কলহৰ যোগ আছে, আজি আপুনি মৃত্যুতুল্য কষ্ট পাব, আপোনাৰ আজি দুৰ্ঘটনা বা আঘাতৰ যোগ আছে, আজি আপোনাৰ শহুৰৰ ঘৰৰ সৈতে সম্বন্ধ বেয়া হ'ব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ ধনপ্ৰাপ্তিৰ যোগ আছে, কথাৰ পৰা লাভ পোৱাৰ যোগ আছে, গাৰ্হস্থ্য জীৱনত সুখ লাভৰ যোগ আছে, অপ্ৰত্যাশিত সূত্ৰৰ পৰা লাভৰ যোগ আছে, প্ৰচেষ্টাত সাফল্যৰ যোগ আছে, কথাশৈলী বা ভাষণশৈলী ভাল হ'ব, ধন সংগ্ৰহ তথা ধন সঞ্চয় হ'ব, পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব, সুখাদ্য ভক্ষণ কৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ পদ প্ৰাপ্তিৰ যোগ আছে, সুখ প্ৰাপ্তিৰ যোগ আছে, সন্মান লাভৰ যোগ আছে, প্ৰতিভাৰ স্বীকৃতি লাভৰ যোগ আছে, অৰ্থ সম্পদ লাভৰ যোগ আছে, সম্পদ বৃদ্ধিৰ যোগ আছে, আকস্মিক ধন লাভ কৰিব পাৰে, ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব, সামগ্ৰিকভাৱে সফল হ'ব, ইচ্ছা পূৰণৰ যোগ আছে, কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰে। বৃষ ৰাশি। আজি আপোনাৰ সুখৰ যোগ আছে, আজি আপোনাৰ আয় বৃদ্ধিৰ যোগ আছে, আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব, দৈনিক আয় ভাল হ'ব, মান সন্মান বৃদ্ধিৰ যোগ দেখা যায়, ব্যৱসায়ত শুভ, নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ স্থান হেৰুৱাৰ যোগ আছে, ধন ব্যয়ৰ যোগ আছে, মৰ্যাদা হানিৰ যোগ আছে, দুশ্চিন্তাৰ যোগ আছে, অশুভ পৰিৱৰ্তনৰ যোগ আছে, স্বভাৱ আৰু ব্যক্তিত্বত কঠোৰতা প্ৰকাশ পাব, চিন্তাধাৰা নিম্নগামী হ'ব, স্বাস্থ্য ভালে নাযাব পাৰে, মূৰত আঘাত পাব পাৰে, মুখত শালমইনা আদি হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ সন্মান নাশৰ যোগ আছে, শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে, জীৱিকাত বাধাৰ যোগ আছে, ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে, অপমান লাভ কৰাৰ যোগ আছে, অযথা ভ্ৰমণৰ যোগ আছে, কাৰ্যক্ষেত্ৰত অসফলতাৰ যোগ দেখা যায়, পৈতৃক সম্পত্তি তথা ধন লাভত বাধা আছে, চৰকাৰী সা সুবিধা লাভ নকৰিব, পদ প্ৰতিষ্ঠা তথা অধিকাৰ হেৰুৱাবলগীয়া হ'ব পাৰে, আঁঠুৰ বিষ হ'ব পাৰে। মিথুন ৰাশি। আজি আপোনাৰ আৰোগ্যতাৰ যোগ আছে, আজি আপোনাৰ ব্যৱসায়ত লাভৰ যোগ আছে, আজি আপোনাৰ সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে, আজি আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ যোগ আছে, আজি আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ, আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব, ঋণ মুক্তিৰ উপায় বিচাৰি পাব, মামলা মোকৰ্দমাত শুভফল লাভ কৰিব, আজি আপুনি মাতুল বংশৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ ভয়ৰ যোগ আছে, চিন্তাৰ যোগ আছে, জীৱনসংগীৰ সৈতে সাময়িক বা দীৰ্ঘস্থায়ী বিচ্ছেদৰ যোগ আছে, অতিৰিক্ত ব্যয়ৰ যোগ আছে, হিতাহিত জ্ঞানশূন্য অৱস্থাৰ সৃষ্টি হ'ব পাৰে, ব্যয় অধিক হ'ব, ক্ষতি হ'ব, ক'ৰবাত বিনিয়োগৰ কথা ভাবিছে যদি নকৰাই ভাল, বন্ধন ভয় আছে, নিদ্ৰা সুখৰ পৰা বঞ্চিত হ'ব, সৰু সুৰা ৰোগত ভুগিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ দীনতা বা দৰিদ্ৰতাৰ যোগ আছে, আৰ্থিক কষ্টৰ যোগ আছে, উপাৰ্জন হ্ৰাসৰ যোগ আছে, ক্ষতিৰ যোগ আছে, ভুল বুজাবুজিৰ যোগ আছে, ভাগ্যৰ সহায় লাভ নকৰিব, পিতৃ আৰু ধৰ্মৰ সহায় নাপাব, গুৰুৰ কৃপা লাভ নকৰিব। কৰ্কট ৰাশি। আজি আপোনাৰ শোক পোৱাৰ যোগ আছে, আজি আপোনাৰ হতাশাৰ যোগ আছে, আজি আপোনাৰ দুখৰ যোগ আছে, আজি আপোনাৰ স্বাস্থ্য হানিৰ যোগ আছে,
আজি আপোনাৰ বুদ্ধিভ্ৰম বা বুদ্ধিনাশ হ'ব। সন্তান সুখ লাভ নকৰিব। আজি বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। প্ৰেমত বাধা আছে। লটাৰী, জুৱা, শ্বেয়াৰ মাৰ্কেট আদিত ধন লগালে আজি ক্ষতি হ'ব। হৃদৰোগ বা পেটৰ অভ্যন্তৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ স্থান লাভৰ যোগ আছে। পদ প্ৰাপ্তিৰ যোগ আছে। পদোন্নতিৰ যোগ আছে। আয় বৃদ্ধিৰ যোগ আছে। অপ্ৰত্যাশিত লাভৰ যোগ আছে। আকস্মিক ধন লাভ কৰিব পাৰে। ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব। সামগ্ৰিকভাৱে সফল হ'ব। ইচ্ছা পূৰণৰ যোগ আছে। কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ ধন নাশৰ যোগ আছে। আয়ত বাধাৰ যোগ আছে। মিত্ৰৰ কষ্টৰ যোগ আছে। দেউলীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ যোগ আছে। জনবহুল ঠাইত অপমানিত বা অপদস্থ হোৱাৰ যোগ আছে। কোনো নিকটাত্মীয়ৰ মৃত্যুৰ যোগ আছে। অশান্তিৰ যোগ আছে। মৃত্যুতুল্য কষ্ট পাব। দুৰ্ঘটনা বা আঘাতৰ যোগ আছে। শহুৰৰ ঘৰৰ সৈতে সম্বন্ধ বেয়া হ'ব। সিংহ ৰাশি। আজি আপোনাৰ ভয়ৰ যোগ আছে। আজি আপোনাৰ মানসিক অশান্তিৰ যোগ আছে। আজি আপোনাৰ অযথা বা উদ্দেশ্যহীন ভ্ৰমণৰ যোগ আছে। মানসিক স্থিতি অস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ নহ'ব। মাতৃসুখ লাভৰ পৰা বঞ্চিত হ'ব। আপোনাৰ আজি স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ ধনৰ কষ্ট পোৱাৰ যোগ আছে। স্থানৰ কষ্ট পোৱাৰ যোগ আছে। জীৱিকাৰ ক্ষেত্ৰত বাধা আছে। ক্ষতিৰ যোগ আছে। অপমান লাভৰ যোগ আছে। বাধা বিপত্তিৰ যোগ আছে। কাৰ্যক্ষেত্ৰত অসফলতাৰ যোগ দেখা যায়। পৈতৃক সম্পত্তি তথা ধন লাভত বাধা আছে। চৰকাৰী সা সুবিধা লাভ নকৰিব। পদ প্ৰতিষ্ঠা তথা অধিকাৰ হেৰুৱাবলগীয়া হ'ব পাৰে। আঁঠুৰ বিষ হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ জীৱন সংগীৰ পৰা পীড়া পোৱাৰ যোগ আছে। যাত্ৰাত কষ্ট পোৱাৰ যোগ আছে। যাত্ৰাত বাধা পোৱাৰ যোগ আছে। জীৱন সংগীৰ সৈতে বিচ্ছেদৰ যোগ আছে। অতিৰিক্ত ব্যয়ৰ যোগ আছে। সৰু সুৰা ৰোগত ভোগাৰ যোগ আছে। মান সন্মান ভংগৰ যোগ আছে। দৈনিক আয়ত বাধা আছে। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। কন্যা ৰাশি। আজি আপোনাৰ জয় বা বিজয় হোৱাৰ যোগ আছে। আজি আপোনাৰ সুস্বাস্থ্যৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত অৰ্থ লাভৰ যোগ আছে। আজি আপুনি পৰাক্ৰমৰ সৈতে জড়িত কাৰ্যত বিজয় সাব্যস্ত কৰিব। আজি আপুনি পৰিশ্ৰমী হ'ব। সাহসী হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল হ'ব। সৰু সুৰা ভ্ৰমণৰ পৰা উপকৃত হ'ব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ সৰ্বসৌভাগ্যৰ যোগ আছে। আত্মীয়ক আনন্দ প্ৰদান কৰিবলৈ সক্ষম হ'ব। জনপ্ৰিয়তা বৃদ্ধিৰ যোগ আছে। কৰ্মৰ ক্ষেত্ৰত স্বীকৃতি লাভৰ যোগ আছে। দানশীলতা স্বভাৱ প্ৰকট হোৱাৰ যোগ আছে। ভাগ্যৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। গুৰুৰ কৃপা লাভ কৰিব। আধ্যাত্মিক শিক্ষাৰ সৈতে জড়িত হোৱাৰ যোগ দেখা যায়। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ সুখৰ যোগ আছে। শত্ৰু বিজয়ৰ যোগ আছে। প্ৰতিযোগিতাত বিজয় হোৱাৰ যোগ আছে। প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। অপ্ৰত্যাশিত লাভৰ যোগ আছে। শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মকৰ্দমাত শুভফল লাভ কৰিব। মাতুল বংশৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশি। আজি আপোনাৰ ধন হানিৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত বাধাৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয়ৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ দ্বাৰা কঠোৰ সমালোচনাৰ সন্মুখীন হোৱাৰ যোগ আছে। ধন সংগ্ৰহ তথা ধন সঞ্চয়ত বাধা আছে। পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ নকৰিব। মুখৰ কথাত লেকাম লগাওক।
অন্যথা ক্ষতিৰ সম্ভাৱনা। খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক, অন্যথা ৰোগত ভুগিব লগা হ'ব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ পথকষ্ট পোৱাৰ যোগ আছে, জীৱনৰ কষ্ট পোৱাৰ যোগ আছে, পৰিয়ালৰ কোনোবা ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে, অপ্ৰত্যাশিত দুখ লাভৰ যোগ আছে, বন্ধন ভয় আছে, অপবাদ পোৱাৰ যোগ আছে, অযথা ভ্ৰমণৰ যোগ আছে, প্ৰচেষ্টাত বিফলতাৰ যোগ আছে, মৃত্যুতুল্য কষ্ট পোৱাৰ যোগ আছে, দুৰ্ঘটনা বা আঘাতৰ যোগ আছে, শহুৰৰ ঘৰৰ সৈতে সম্বন্ধ বেয়া হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ সন্তান কষ্টৰ যোগ আছে, অৰ্থ ক্ষতিৰ যোগ আছে, বন্ধুৰ সম্পৰ্কত ক্ষতিৰ যোগ আছে, অপমানৰ যোগ আছে, দুৰ্দশাৰ যোগ আছে, ৰোগৰ যোগ আছে, কলহৰ যোগ আছে, বুদ্ধিভ্ৰম বা বুদ্ধিনাশ হ'ব, সন্তান সুখ লাভ নকৰিব, বিদ্যাৰ্থীৰ বাবে অশুভ, প্ৰেমত বাধা আছে, লটাৰী, জুৱা, শ্বেয়াৰ মাৰ্কেট আদিত ধন লগালে ক্ষতি হ'ব, হৃদৰোগ বা পেটৰ অভ্যন্তৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে, মহিলা জাতকৰ ক্ষেত্ৰত গৰ্ভাশয়ত কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে, অথবা সাৱধানে নাথাকিলে গৰ্ভপাত হ'ব পাৰে। বৃশ্চিক ৰাশি, আজি আপোনাৰ ভাগ্যোদয়ৰ যোগ আছে, আজি আপোনাৰ সুনিদ্ৰা বা গভীৰ নিদ্ৰাৰ যোগ আছে, আজি আপোনাৰ সুখাদ্য লাভৰ যোগ আছে, আজি আপোনাৰ উত্তম বস্ত্ৰ লাভৰ যোগ আছে, আজি আপোনাৰ স্বভাৱ আৰু ব্যক্তিত্বত কমনীয়তা প্ৰকাশ পাব, আজি আপোনাৰ চিন্তাধাৰা উন্নত হ'ব, আজি আপোনাৰ স্বাস্থ্য উন্নত হ'ব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ যাত্ৰাত শুভফল লাভৰ যোগ আছে, গৃহত শুভ কাৰ্য হোৱাৰ যোগ আছে, জীৱন সংগীৰ পৰা সুখ পাব, সৰ্বপ্ৰকাৰে সাফল্য লাভৰ যোগ আছে, পৰিকল্পনাত সফলতা লাভৰ যোগ আছে, বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব, দৈনিক আয় ভাল হ'ব, মান সন্মান বৃদ্ধিৰ যোগ দেখা যায়, ব্যৱসায়ত শুভ, নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ ধন নাশৰ যোগ আছে, জীৱন সংগীৰ সৈতে কলহৰ যোগ আছে, বন্ধুৰ কষ্টৰ যোগ আছে, পৰিয়ালৰ একাধিক সদস্য অসুখত ভোগাৰ যোগ আছে, নানা প্ৰকাৰৰ দুশ্চিন্তাত ভোগাৰ যোগ আছে, মানসিক স্থিতি অস্থিৰ হ'ব, ঘৰুৱা পৰিৱেশ সুখৰ নহ'ব, মাতৃসুখ লাভৰ পৰা বঞ্চিত হ'ব, স্থাবৰ সম্পত্তিৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। ধনু ৰাশি, আজি আপোনাৰ ব্যয় অধিক হোৱাৰ যোগ আছে, আজি আপোনাৰ অতিৰিক্ত ব্যয় হোৱাৰ যোগ আছে, আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে, আজি আপোনাৰ ক্ষতি হ'ব, ক'ৰবাত বিনিয়োগৰ কথা ভাবিছে যদি আজি নকৰাই ভাল, আজি আপোনাৰ বন্ধন ভয় আছে, আজি আপুনি নিদ্ৰা সুখৰ পৰা বঞ্চিত হ'ব, আজি আপুনি সৰু সুৰা ৰোগত ভুগিব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ শোক পোৱাৰ যোগ আছে, শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে, ক্ষতি হোৱাৰ যোগ আছে, স্বাস্থ্য হানি হোৱাৰ যোগ আছে, দুশ্চিন্তাৰ যোগ আছে, শত্ৰু বৃদ্ধি হ'ব, ঋণ বৃদ্ধি হ'ব, মামলা মকৰ্দমাত অশুভ, অপমান অপযশ পাব পাৰে, কোনোবাই বিশ্বাসঘাতকতা কৰিব পাৰে, পেটৰ ৰোগত ভুগিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ ধন লাভৰ যোগ আছে, জীৱিকাত শুভফল লাভৰ যোগ আছে, প্ৰচেষ্টাত সাফল্যৰ যোগ আছে, আৰ্থিক লাভৰ যোগ আছে, প্ৰতিভাৰ স্বীকৃতি লাভৰ যোগ আছে, সুখজনক ঘটনা ঘটাৰ যোগ আছে, সুসংবাদ লাভ কৰাৰ যোগ আছে, পৰাক্ৰমৰ সৈতে জড়িত কাৰ্যত বিজয় সাব্যস্ত কৰিব, পৰিশ্ৰমী হ'ব, সাহসী হ'ব, সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব, ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল হ'ব, সৰু সুৰা ভ্ৰমণৰ পৰা উপকৃত হ'ব। মকৰ ৰাশি, আজি আপোনাৰ প্ৰসন্নতা বা আনন্দৰ যোগ আছে, আজি আপোনাৰ ঘৰলৈ অতিথিৰ আগমন হোৱাৰ যোগ আছে, আকস্মিক ধন লাভ কৰিব পাৰে, ডাঙৰ ভাই ভনীৰ সহায় লাভ কৰিব, আজি আপুনি সামগ্ৰিকভাৱে সফল হ'ব, আজি আপোনাৰ
ইচ্ছা পূৰণৰ যোগ আছে। আজি আপুনি কোনো বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ সন্তান সুখ লাভ কৰাৰ যোগ আছে। কোনো মহৎ লোকৰ সান্নিধ্য লাভ কৰাৰ যোগ আছে। বুদ্ধিবৃত্তি সম্পৰ্কীয় কাৰ্যত বিশেষ সফলতা লাভৰ যোগ আছে। সন্মান লাভৰ যোগ আছে। কৰ্মোন্নতিৰ যোগ আছে। বস্ত্ৰ ৰত্ন আদি লাভৰ যোগ আছে। সম্পদ বৃদ্ধিৰ যোগ আছে। বুদ্ধি আৰু বিদ্যাত পাৰ্গত হ'ব। ভৱিষ্যত দৰ্শন কৰিবলৈ সক্ষম হ'ব পাৰে। বিদ্যাৰ্থীৰ বাবে শুভ। প্ৰেমত আনন্দ। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ ধন নাশৰ যোগ আছে। সন্তানৰ কষ্টৰ যোগ আছে। স্বাস্থ্য হানিৰ যোগ আছে। ক্ষতিৰ যোগ আছে। অযথা ভ্ৰমণৰ যোগ আছে। কলহৰ যোগ আছে। অশান্তিৰ যোগ আছে। ধন সংগ্ৰহ তথা ধন সঞ্চয়ত বাধা আছে। পাৰিবাৰিক সুখ তথা কুটুম্বৰ সুখ লাভ নকৰিব। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰক, অন্যথা ৰোগত ভুগিব লগা হ'ব পাৰে। কুম্ভ ৰাশি। আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। আজি আপোনাৰ লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যতা লাভ কৰাৰ যোগ আছে। কাৰ্যক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। পৈতৃক সম্পত্তি তথা ধন লাভ কৰিব পাৰে। কোনো চৰকাৰী সা সুবিধা লাভ কৰিব পাৰে। আজি আপুনি পদ প্ৰতিষ্ঠা তথা অধিকাৰ লাভ কৰিব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ বন্ধুৰ পৰা দুখ পোৱাৰ যোগ আছে। বাহন ভয় আছে। কোনো নিকটাত্মীয় বা বন্ধুৰ মৃত্যুৰ যোগ আছে। অতিৰিক্ত অৰ্থ ব্যয়ৰ যোগ আছে। অশান্তিৰ যোগ আছে। মানসিক স্থিতি অস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ নহ'ব। মাতৃসুখ লাভৰ পৰা বঞ্চিত হ'ব। স্থাৱৰ সম্পত্তিৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। শোক পোৱাৰ যোগ আছে। জীৱনসংগী ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে। সন্তান আৰু আত্মীয় স্বজনৰ অসুখ হোৱাৰ যোগ আছে। কলহৰ যোগ আছে। কুখাদ্য ভক্ষণৰ যোগ আছে। দুশ্চিন্তাৰ যোগ আছে। স্বভাৱ আৰু ব্যক্তিত্বত কঠোৰতা প্ৰকাশ পাব। চিন্তাধাৰা নিম্নগামী হ'ব। স্বাস্থ্য ভালে নাযাব পাৰে। মূৰত আঘাত পাব পাৰে। মীন ৰাশি। আজি আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। আজি আপোনাৰ দুৰ্ভাৱনাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপুনি ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আজি আপুনি গুৰুৰ কৃপা লাভ নকৰিব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ কোনো আত্মীয় বিয়োগৰ যোগ আছে। শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। শত্ৰু ভয়ৰ যোগ আছে। পৰাক্ৰমৰ ক্ষেত্ৰত অশুভ। পৰিশ্ৰমী নহ'ব। সাহসী নহ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল নহ'ব। ওচৰ চুবুৰীয়াৰ সৈতে সম্বন্ধ ভাল নহ'ব। ভ্ৰমণত বাধা আছে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ অযথা পৰিশ্ৰমৰ যোগ আছে। জীৱনসংগী বা সন্তান শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। ধন হানি হোৱাৰ যোগ আছে। দুখৰ যোগ আছে। অতিৰিক্ত ব্যয়ৰ যোগ আছে। দুৰ্ঘটনাৰ যোগ আছে। ব্যয় অধিক হ'ব। ক্ষতি হ'ব। ক'ৰবাত বিনিয়োগৰ কথা ভাবিছে যদি নকৰাই ভাল। বন্ধন ভয় আছে। নিদ্ৰা সুখৰ পৰা বঞ্চিত হ'ব। সৰু সুৰা ৰোগত ভুগিব পাৰে। ধন্যবাদ।